বদনাম কৰিলে পিঠি ফালি দিম এয়া আমি কোৱা কথা নহয়। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বে কোৱা কথা। কিন্তু আজি নিমাত কিয়? মানে ভুলকে বস্তুবোৰ ৰিপ্ৰেজেণ্ট কৰিছে। তাত বিধায়ক এজন জড়িত হৈ আছে বুলি কৈছে। এক্স বিধায়ক এজন জড়িত হৈছে। আৰু কোন হয় এইটো কথা গম পাইছে? অভিযোগ উঠিলে তদন্ত হয়। তদন্ত প্ৰায় লেহেমীয়া হয়। কিন্তু চৰকাৰৰ বিৰুদ্ধে উঠা অভিযোগ তাৎক্ষণিকভাৱে মষিমূৰ কৰাৰ চেষ্টা কিয়? ইটোৰ পাছত সিটো প্ৰশ্ন সকলোৱে সুধিছিল কিয়? অভিযুক্তক বাদ দি অভিযোগকাৰীক গ্ৰেপ্তাৰ কিয়? মাতৃয়ে সুধিছে মোৰ ল'ৰাটোৱে মানুহ মাৰিছে নেকি? তাক চোঁচৰাই নিয়া হ'ল কিয়? প্ৰসংগ ভিক্টৰ দাসক গ্ৰেপ্তাৰ। চৰকাৰ তথা অসম আৰক্ষীয়ে নিকা আৰু স্বচ্ছ পদ্ধতিৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত কৰা বুলি সততে কৰা দাবীক নস্যাৎ কৰি মুখ খুলিছিল ভিক্টৰ দাস নামৰ এইজন যুৱকে। টুইটাৰ যোগে উত্থাপন কৰিছিল অভিযোগ, য'ত নাম সাঙুৰ খাইছিল এগৰাকী বিধায়কৰো। তাৎক্ষণিকভাৱে আৰক্ষীৰ তদন্ত, গ্ৰেপ্তাৰ। জনতাৰ মনত আকৌ প্ৰশ্ন কিয়? কিয় ভিক্টৰৰ অভিযোগৰ সত্যতা কৰা নহ'ল ৰাজহুৱা? কিয় দাগী আছামীৰ দৰে চোঁচৰাই লৈ যোৱা হ'ল ভিক্টৰক? নিকা আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰা হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। ভিক্টৰৰ নিৰাপত্তাক লৈ উত্থাপন হৈছে প্ৰশ্ন। ছ'চিয়েল মিডিয়াত ভিক্টৰ দাসৰ জীৱনৰ নিৰাপত্তাক লৈও প্ৰশ্নৰ অৱতাৰণা কৰিছে একাংশ লোকে। কাৰণ ভিক্টৰ দাসৰ পিতৃ কুমুদ চন্দ্ৰ দাসো ৰেল বিভাগৰ কোটি টকীয়া কেলেংকাৰী ফাদিল কৰাৰ পাছত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। 2020 চনৰ আগষ্ট মাহত কুমুদ দাসৰ মৃতদেহ ৰহস্যজনকভাৱে ৰেল লাইনত উদ্ধাৰ হৈছিল। এইবাৰ প্ৰয়াত কুমুদ চন্দ্ৰ দাসৰ পুত্ৰ ভিক্টৰ দাসো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত ধনৰ লেনদেন হোৱাৰ অভিযোগ তুলি গ্ৰেপ্তাৰ হৈছে। উল্লেখ্য যে কোচিং ইনষ্টিটিউটৰ শিক্ষক ভিক্টৰ দাসৰ অভিযোগৰ সত্যতা এতিয়াও প্ৰমাণ হোৱা নাই যদি এই অভিযোগে চৰকাৰে নিকা আৰু স্বচ্ছতাৰে সম্পন্ন কৰা বুলি দাবী কৰা নিযুক্তি প্ৰক্ৰিয়াক লৈ বহু প্ৰশ্নৰ উদ্ৰেক ঘটাইছে। তৃতীয় বৰ্গৰ পৰা APSC পৰ্যায়লৈ কোনোটো পৰীক্ষাই সুকলমে অনুষ্ঠিত কৰিব নোৱাৰা এই চৰকাৰখনে এইবাৰ এই নিযুক্তি পৰীক্ষা কেনেকৈ সুকলমে অনুষ্ঠিত হৈছে বুলি ডাঠি ক'ব পাৰে? কিয়, কেনেকৈ, কোন? এই তিনি প্ৰশ্নত বিভোৰ জনতা, আৰক্ষী আৰু চৰকাৰৰ জয়যাত্ৰা। নিউজ ডেস্ক, এনি ফাইবাৰ।